আমাৰ চেনেলৰ অধিক ভিডিঅ' পাবলৈ সাবস্ক্ৰাইব বাটনটো ক্লিক কৰক লগতে ঘণ্টা বাটনটো বজাই দিয়ক ধন্যবাদ হেল্ল' ইউটিউব কেনেছ আপোনালোক আশা কৰোঁ সকলোৱে ভালে আছে বন্ধুসকল মিট আন্দোলনৰ ধুমুহাই সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমকো শেহতীয়াকৈ জোকাৰি গৈছে ইতিমধ্যে বিজেপি মন্ত্ৰীসভাৰ এগৰাকী সদস্যৰ বিৰুদ্ধে মিট আন্দোলনৰ ভিতৰত কেইবাগৰাকী মহিলাই যৌন অতিশায্যৰ অভিযোগ আনিছিল তাৰ পাছতে পদত্যাগ কৰিব লাগিছিল মোদী মন্ত্ৰীসভাৰ মন্ত্ৰী MJ আকবৰে ইফালে মিট আন্দোলনৰ ধুমুহাত অসমৰ এজন বিশিষ্ট বুদ্ধিজীৱী তথা সাহিত্যিক হোমেন বৰগোহাঞি ডাঙৰীয়াৰ বিৰুদ্ধে অভিযোগ আনিছে সবিতা লহকৰ নামৰ এগৰাকী মহিলা সাংবাদিকে যোৱাকালি অৰ্থাৎ 19 অক্টোবৰত সবিতা লহকৰে ফেচবুক যোগে মিট আন্দোলনৰ অধীনত অসমৰ বিশিষ্ট সাহিত্যিকগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে উল্লেখযোগ্য এই যে 2003 চনতে এখন বাতৰি কাকতত কাম কৰি থকা অৱস্থাত সেই সময়ত কাকতখনৰ সম্পাদক তথা সাহিত্যিক জনৰ বিৰুদ্ধে যৌন অতিশায্যৰ অভিযোগ আনিছিল সবিতা লহকৰে প্ৰায় 15 বছৰ পুৰণি এই অভিযোগে আজি আকৌ নতুনকৈ সোশ্যাল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে সেই সময়ত অসম ৰাজ্যিক মহিলা আয়োগে ৰাষ্ট্ৰপতিৰ কাৰ্যালয় অভিযোগৰ পত্ৰ প্ৰেৰণ কৰিছিল যদিও একো সুবিচাৰ নোপোৱাত পুনৰ আজি সোশ্যাল মিডিয়া যোগে তথ্যসহ সাংবাদিকজনৰ বিৰুদ্ধে সবিতা লহকৰে নিজৰ অভিযোগ উত্থাপন কৰিছে আনহাতে এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতৰ ডিজিটেল সংস্কৰণত প্ৰকাশ পাইছিল যদিও তেওঁলোকে হঠাৎ এই বাতৰিটো নিজৰ ৱেবছাইটৰ পৰা আঁতৰাই দিয়াত এক প্ৰশ্নৰ চিহ্ন হৈ পৰিছে বন্ধুসকল আপোনালোকে কিভাৱে আমাক তলত কমেন্ট কৰি জনাওক ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ